আজি প্ৰথমৰ বাৰ্থডেটো সেইটো কাৰণে এতিয়া গাটো ধুৱাই লওঁগৈ ধুনীয়াকৈ আৰু বস্তুবিলাক ৰেডি কৰিছে আৰু এইয়া বেলুন ফুলাব লৈছে এইকেইটা ভাগিনেই হয় যেনিবা খাই থাকিম বুলি কি হয় নাজানো আৰু এতিয়া গাটো ধুৱাই লওঁগৈ বেটাক আৰু এইফালে পাপা গৈছে কেক আনিবলৈ সেইয়া কেক আনিব গৈছে আজি আমাৰ ধুনুবাকৰ কি আছে কৈ দিয়া কি আছে আজি হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল আৰু আজি আমাৰ দেখি গম পাইছে আৰু আজি আমাৰ ল'ৰাৰ বেটাৰ মানে বাৰ্থডে আছে আৰু এইটো তাৰ জীৱনৰ প্ৰথমটো বাৰ্থডে পাইছে আৰু যি কি নহওক মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এয়া সকলোৱে ৰখি আছে কেক কাটিবৰ বাবে পুৰা ৰেডি হৈ আছে কেকটোৰ কটাৰ কাৰণে ৰখি আছে আৰু বেল আইকনটো টিপি দিব A few moments later. এটা
বেটালে চাওকচোন নিজে কেক নাই খোৱা যিটো বাপেকলে ইমান মৰম বাপেকক চাব দেই কেকটো কেনেকৈ দিছে একদম ধুনীয়াকৈ নিপিনি দিছেগৈ সেয়া দিলে সৰু ল'ৰা ছোৱালী হ'লে কি হ'ল সকলো কথাই সিহঁতি চব জানে One hour later. আমাৰ বেটালে চাওকচোন কেনেকৈ ইমান উৎপাত কৰি থাকে একে জেগাতে নাথাকে মানে দেখিছে নাই চবৰে মানে এবাৰ এবাৰ যাব বিচাৰিছে সেয়া একে জেগাতে নাথাকে মানে চবকে মানে খাই থকা এইবিলাক চুব যাব লাগে তাক চুবগে পৰা নাই আৰু এইফালে ভিতৰত ডাঙৰ মানুহখিনিয়ে খাই আছে এনেদৰে মাটিতে খাইছে আৰু গৰমৰ কাৰণে আইও নাখায় নাখাওঁ কৈ দিয়ক জানিছে কৈ দিয়ক Click on it. খাব কেনেকুৱা লাগিছে সেইবুলি নক'ব আকৌ থেংক ইউ পানী দিন দি থৈছোঁ পিলা লৈ গৈছোঁ এই নাই মই আকৌ দি থৈ আহিছোঁ এতিয়া এদাই হ'লে ইয়াত নেপেলাবা গিলাচ মুনু এফালে আছে পুতলা আইও নাখায়